নিপন দাৰ ড্ৰিম আছিলে আৰু আমি ধুনীয়াকৈ কৰিছোঁ চবেই মিলিজুলি আৰু ষ্টাইলিছ ধুনীয়া কাম হৈছে এখন অত্যাধুনিক অসমীয়া চিনেমা চ' সকলোৱে চাবলৈ আহক আমি 3 ফেব্ৰুৱাৰী ৰিলিজ কৰিম হললৈ আহক অসমীয়া চিনেমা চাওক অসমীয়া চিনেমাক বচাওক সেইটোৱে মোৰ আহ্বান ৰাইজৰ প্ৰতি আপুনি নিজে মিউজিক ডাইৰেক্ট কৰিছে আৰু মিউজিক কৰিছোঁ এক্টিং কৰিছোঁ চ' মিউজিক কৰি ভাল লাগিলে কাৰণ পুৰণা আমি ভাল গানকেইটা ইউজ কৰিছোঁ ইয়াত নতুন গানো আছে দুটা আৰু এক্টিংটো কৰিও ভাল লাগিলে মই বেলেগ ধৰণৰ কেৰেক্টাৰ এটা কৰিছোঁ ইয়াত চবকে কৈ আছে চ' সকলোৱে মুঠতে আহক ডক্টৰ বেজবৰুৱা চাওক 3 ফেব্ৰুৱাৰীৰ পৰা ফেব্ৰুৱাৰীত হেৰি কৰিব আৰু আপোনাৰ বিশেষ কি ৰোল আছিলে ইয়াত কেনেধৰণে ইয়াত মই এজন ক্ৰাইম ইনস্পেক্টৰ ৰোল কৰিছোঁ এইটো যেনেকুৱা ৰোল মই কৰা নাই আগতে চিনেমাত চ' মোক কৰ্ণেলৰ ৰূপত দেখিছে কাঞ্চনজংঘাত বেলেগ ৰূপত দেখিছে ৰাজনীতিত বেলেগ দেখিছে ইয়াতো বেলেগ দেখিব মই বেলেগ বেলেগ ৰোল কৰি ভাল পাওঁ আৰু নেক্সট পৰিকল্পনা কি আছে আপোনাৰ আছে মোৰ চিকাৰ বুলি এখন আছে এখন লণ্ডনত শ্বুটিং হ'ব তাৰপিছত আকৌ মোৰ নিজৰ চিনেমা আছে ৰৈ ৰৈ বিনালে এখনৰ পিছত এখন কৰি গৈ থাকিম ডাঙৰ ডাঙৰ চিনেমা আহক দৌৰি দৌৰি যাওঁ অসমীয়া চিনেমা চাওঁ এইবাৰ ডক্টৰ বেজবৰুৱা চাওক ৰাজনীতি চাইছে আপোনালোকে কাঞ্চনজংঘা চাইছে মিছন চাইনা চাইছে এইবাৰ ডক্টৰ বেজবৰুৱা চাওক তাৰপিছত আৰু দুখন ডাঙৰ ডাঙৰ চিনেমা কৰি আছোঁ আমি জনাই থাকিম আপোনালোকে আহিব খালি আশীৰ্বাদ কৰিব চাব আমাৰ কাম শেষেই হৈ গ'ল অলমষ্ট এতিয়া পষ্ট প্ৰডাকশ্যনৰ কাম চলি আছে আৰু নিপন দা যেনিবা চাবলৈ নাপালে চিনেমাখন হলত সেইটো এটা দুখ থাকি গ'ল এনেই তেওঁৰ সপোনটো আমি আগুৱাই লৈ গৈছোঁ আৰু আমি চিনেমাখন আগুৱাই লৈ যাম মানুহৰ মাজলৈ আৰু দুটা গান আহি আছে নতুন এতিয়া সেইকেইটা ৰিলিজ কৰা নাই আমি ৰিলিজ কৰিম গানকেইটা আমি কৰিছোঁ 3টা গান পুৰণা গান লৈছোঁ 2টা নতুন গান সেইধৰণে সজাইছোঁ আৰু বেকগ্ৰাউণ্ড মিউজিকো মই কৰিছোঁ চ' চাই চবে খুব ভাল পাব আহক নাই ষ্টৰি একেবাৰে বেলেগ আগৰ লগত ষ্টৰি মিল নাই নামটোহে একে বাকী একেবাৰে নতুন কাৰবাৰ হৈছে গোটেই কাৰবাৰটো আৰু বম্বেত কাম চলি আছে এতিয়া আমাৰ ফাইনেল আমি এইকেইদিনতে পাই যাম 20 তাৰিখৰ ভিতৰত আমি সমগ্ৰ অসমত কৰিম আৰু যিমান মেট্ৰ' আছে ইণ্ডিয়াৰ চেন্নাই হায়দৰাবাদ বেংগলোৰ দিল্লী বম্বে কেলকাতা চবতে ৰিলিজ কৰিম নাই অসমতে ৰিলিজ কৰিম মইতো মিছন চাইনাতো কৰিছিলোঁ কাঞ্চনজংঘাতো কৰিছিলোঁ চ' সেইটো এটা নতুন ট্ৰেণ্ড আহিলে এতিয়া অসমীয়া চিনেমা আমি মেট্ৰ'ত ৰিলিজ কৰোঁ অসমীয়া মানুহৰ কাৰণে অসমীয়া বুলি নহয় মোৰ বেংগলী মানুহে ভাল পায় তেওঁলোকে চাই আহে বেলেগ ভাষাৰ মানুহো চাইছে চ' এইটো এটা ভাল ষ্টেপ হ'ল মিছন চাইনাত মই সাহস কৰিছিলোঁ কৰিবলৈ এতিয়া প্ৰত্যেকখন ভাল ভাল চিনেমা আমি সেইধৰণে প্ৰমোট কৰিম নতুন খবৰ মানে কি মই আৰু এখন চিনেমাত সোমাম এতিয়া সেইখন লণ্ডন যাম মই শ্বুটিঙৰ কাৰণে চিকাৰ বুলি তাৰপিছত ঘূৰি আহি আকৌ নিজৰ চিনেমাত ধৰিম মই চিনেমাতে লাগি আছোঁ বেছিকৈ 3খন চিনেমা এতিয়া এই বছৰটোত মোৰ 4খন চিনেমা আহিব নতুন শ্বুটিঙতে থাকিম থেংক ইউ থেংকছ চিনেমাখনত মোৰ চৰিত্ৰটো এনেই মই ছেকেণ্ড হাফ অফ দ্য মুভিত অভিনেত্ৰী হিচাপে ওলাম মোৰ চৰিত্ৰটোতো মই অভিনেত্ৰীয়ে হয় কিন্তু অভিনেত্ৰীতকৈ স্নেহা যিটো চৰিত্ৰ হয় স্নেহা খুব আৱেগিক ছোৱালী এগৰাকী আৰু কাৰোবাক যদি কথা দিলে যে মই ভাল পাওঁ মানে প্ৰেমৰ প্ৰকৃত অৰ্থ বুজি পোৱা স্নেহা কেৰেক্টাৰটো আৰু মই খুব ৰিলেট কৰিব পাৰিছোঁ চৰিত্ৰটোৰ লগত আৰু যিহেতু মই অভিনেত্ৰীয়ে হৈ পেলাই ওলাইছোঁ তাতে গতিকে আশা কৰিছোঁ সকলোৱে যাতে স্নেহাক ভাল পায় আপোনাৰ চৰিত্ৰটো কেনেকুৱা মোৰ কেৰেক্টাৰটোৰ নাম শান্তনু কেৰেক্টাৰটো মাল্টিপল শ্বেডছ আছে এতিয়া বেছিকৈ নকওঁ কাৰণ থ্ৰিলাৰ চিনেমা হয় যিহেতু মোৰ এনেই বাই প্ৰফেশ্যন লয়াৰ আৰু বিজনেছমেন হয় কিন্তু তাৰ লাইফত কিছুমান এনেকুৱা ঘটনা ঘটে যাৰ বাবে সি এটা বেলেগ কেৰেক্টাৰলৈ ট্ৰান্সফৰ্ম হৈ যায় চ' সেইটোৰ ওপৰত ষ্টৰিটো হয় ইম'শ্যন আছে কমেডি আছে গোটেইখিনিয়ে আছে চ' গোটেইখিনি এলিমেণ্টছে পাব কেৰেক্টাৰটো এইখন ছবিয়ে অসমীয়া চিনেমাৰ ধাৰা সলনি কৰিব বুলি মই আগৰ পৰা কৈ আছোঁ এইখন টেকনিকেলি একদম পাৰফেক্ট চিনেমা বনোৱা গৈছে টেকনিকেলি হলিউড বা বলিউডত যি ধৰণে চিনেমা বনায় সেই টেকনিক লৈ পেলাই ছবিখন বনোৱা গৈছে গতিকে কোনো ধৰণৰ আমি কম্প্ৰমাইজ কৰা নাই ক'তো আৰু এই সপ্তাহ আজি আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ এই সপ্তাহটো আমি গুৱাহাটীত যিমান স্কুল কলেজ আছে সেই স্কুল কলেজত প্ৰমোশ্যন কৰি পেলাই তাৰপিছত আমি আপাৰ আছামলৈ যাম ডিব্ৰুগড় ইউনিভাৰ্চিটি তেজপুৰ ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটি চবতে আমি যাম
চবতে গৈ আমি প্ৰমোশ্যনবিলাক কৰিম আমাৰ আৰু মই কনফিডেণ্ট যে এইখন ছবি চাই উঠি কোনো এটা মানুহে কিন্তু কমপ্লেইন নিদিয়ে এণ্টাৰটেইনমেণ্ট যে যিটো হয় এণ্টাৰটেইনমেণ্ট যিটো বলিউড চিনেমাত বিচাৰে মানুহে এইবাৰ প্ৰথমবাৰৰ বাবে অসমীয়া চিনেমাত সেই এণ্টাৰটেইনমেণ্টটো পাব আৰু খুব সুন্দৰ এক্টিং কৰিছে এইখন ছবিত জুবিন গাৰ্গে আদিল হুছেইনে সিদ্ধাৰ্থ গোস্বামীয়ে প্ৰত্যেকটাই খুব ধুনীয়া কৰিছে আৰু ইতিমধ্যে গানবিলাক আপোনালোকে দেখিছে খুব জনপ্ৰিয় হৈছে আৰু খুব ধুনীয়াকৈ বনোৱা হৈছিলে এনেকুৱা গান কি নাম দি মাতিম গান আপোনালোকে দেখা পাইছে 14 দিন শ্বুটিং কৰিছোঁ আমি 14 দিনত জেনেৰেলি সৰু ছবি অসমীয়া ছবি এখন শ্বুটিং হৈ যায় আমি গান এটাত শ্বুটিং কৰিছোঁ গতিকে তাত বুজি পোৱা যায় যে আমি কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নাই আৰু মানুহক আমি অসমৰ ৰাইজক আমি এটা সুন্দৰ বস্তু এটা দেখাবলৈ গৈছোঁ নেদেখা বস্তু এটা দেখাবলৈ গৈ আছোঁ য'ত নেকি আমি হেলিকপ্টাৰ ইউজ কৰিছোঁ আপোনালোকে প্ৰমোশ্যনটো আজি দেখা পাব প্ৰমোবিলাক দেখা পাব হেলিকপ্টাৰ ইউজ কৰিছোঁ আমি বম্বেৰ পৰা জুই লগোৱা চিনবিলাক ইউজ কৰিছোঁ মানুহৰ গাত জুই লগা সেইবোৰ বস্তু আনিছোঁ আমি ঢেৰ বস্তু কৰিছোঁ আমি এইখন ছবিত সেইকাৰণে মই আপোনালোকক কৈছোঁ যে নতুনত্ব আপোনালোকে বহুত পাব প্লাছ জুবিন গাৰ্গে যি ধৰণে গান গাইছে আৰু মিউজিক দিছে ইতিমধ্যে অলৰেডি জনপ্ৰিয় হৈ গৈছে আৰু 3টা গান আপোনালোকে গম পাইছে আগৰ 3টা গান আছে আগৰ গানকেইটা জনপ্ৰিয় আছিলেই অলৰেডি সেইটোক এতিয়া যিহেতু নতুনকৈ মিউজিক দি জুবিন গাৰ্গে গাইছে মই নতুন প্ৰজন্মকো আশাবাদী তেখেতসকলে অলৰেডি আঁকোৱালি লৈছে গানকেইটা আৰু ল'ব এই ছবিটো ৰিলিজ হোৱাৰ পিছত আৰু ল'ব ইতিমধ্যে আমি দেখা পাইছোঁ ইউটিউবত হাই বাজেট চিনেমা এখন এতিয়ালৈকে হোৱা চিনেমাৰ ভিতৰত মই কনফিডেণ্টলি ক'ব পাৰোঁ যে আটাইতকৈ হাই বাজেট ছবি এইখন জুবিন গাৰ্গ ডাঙৰীয়া যদি ন্যায় নাপায় তেতিয়াহ'লে আপোনাৰ নিচিনা হাংগু পাংগু মোৰ নিচিনা মানুহে ক'ত ন্যায় পাব জুবিন গাৰ্গ ডাঙৰীয়া নিচিনা কথাবিলাক তেওঁলোকৰ হোৱা ঘটনাবিলাক উলট পালট হৈ আছে আমি যিখিনি স্ক্ৰীনশ্বট পাইছোঁ সেইখিনি স্ক্ৰীনশ্বটটো মিছা নাছিলে এই স্ক্ৰীনশ্বটখিনি চাই প্ৰত্যেকজন মানুহে ক'ব পাৰিব এজন মূৰ্খই গম পাব যে ই অঘটন নহয় ই দুৰ্ঘটনা নহয় ই পৰিকল্পিত হত্যাকাণ্ড গতিকে এজন চিজাৰ এটাক থকা এজন যদি শাৰীৰিকভাৱে অসুস্থ ব্যক্তিক তাত যাবলৈ কোনে অনুমতি দিলে আৰু তেওঁলোকৰ হুৱে বাৰ বডিগাৰ্ড নিচাকৈ থকা সিদ্ধাৰ্থ শৰ্মাই নকওঁ মুখৰ পৰা বেয়া ভাৱ ল'ব কি কৰি আছিলে তাত সিদ্ধাৰ্থ শৰ্মাই কি কৰি আছিলে সিদ্ধাৰ্থ শৰ্মাৰ দায়িত্ব আছিলে জুবিন গাৰ্গ ডাঙৰীয়াক কি খায় কেতিয়া হাগে কেতিয়া কি কৰে চব দায়িত্ব ল'বলৈ সিদ্ধাৰ্থ শৰ্মাই সেইটো সময়ত কি কৰি আছিলে আৰু সিদ্ধাৰ্থ শৰ্মা খবৰদাৰ সিদ্ধাৰ্থ শৰ্মাৰ ভাগৰ 30 কোটি টকা এটা ৰয়েল হেৰিটেজ আছে 2-3টা পানী ফেক্টৰী আছে আপোনাৰ 3-4টা জেগাত ফ্লাইট আছে জুবিন দা আজি ডেটত কি আছে একো নাই জুবিন দাক লুটি পুটি খালে আৰু সিদ্ধাৰ্থ শৰ্মাৰ প্ৰত্যেকটো কল লিষ্ট আপোনালোকে অসম পুলিচ প্ৰশাসনক ক'ম যে আপোনালোকে তদন্ত চলাওক বিগত 6 মাহৰ পৰা এই বিষয়বিলাক কাৰ লগত প্লেনিং হৈছিলে কিবা কাৰণত কেঁচু খান্দোতে সাৱধান গতিকে এটা কথা আমি ক'ব বিচাৰিছোঁ এই কথা চাওক বাৰু কাৰ নহয় দেই জুবিন গাৰ্গ নাইকিয়া হৈ গ'ল বাৰু কাৰ ঠাণ্ডা কৰিছিলে কিন্তু জুবিন গাৰ্গৰ ইম'চনছ 3 কোটি 60 লাখ মানুহৰ ইম'চনছ কাৰ ইম'চনছ 3 কোটি 60 লাখৰ নহ'ব পাৰে কিন্তু জুবিন গাৰ্গ প্ৰত্যেকজন ব্যক্তিৰ ইম'চনছ স্পষ্ট কথা নহ'ব এই চব নাটক বাজি চলি আছে নাটক নহ'ব প্ৰত্যেকজন ব্যক্তি সন্দীপন গাৰ্গকো আনিব লাগে তাত থকা প্ৰত্যেকগৰাকী যিমান মানুহ গৈছিলে আৰু কি নাম হৈছে শ্যামকানু মহন্ত ডাঙৰীয়া পলাতক অৱস্থাত আছে আৰু তেওঁ পাছপৰ্ট ভিজা দৰকাৰ চব কেঞ্চেল কৰিব লাগে চব আপোনাৰ মাটি সম্পত্তি সকলোবোৰ তদন্ত চলিব লাগে জুবিন গাৰ্গ ডাঙৰীয়াৰ লগত মানে অন্যায় হৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনাক আমি কাটৰ জোৰে অনুৰোধ কৰিছোঁ আপুনি এতিয়া জনপ্ৰিয় লোকপ্ৰিয় আপুনি সেইদিনাখনি হৈ যাব যিদিনাখনি আপুনি জুবিন গাৰ্গ ডাঙৰীয়াৰ লগত হোৱা অন্যায় আপুনি বিচাৰ দিব অসমৰ ৰাইজক যিদিনা আপুনি বিচাৰ দিব চাওক জুবিন গাৰ্গ ডাঙৰীয়াৰ এই ঘটনাটোত আপোনাৰ অসম পুলিচ প্ৰশাসনৰ পৰা প্ৰত্যেকজন ব্যক্তিয়ে কান্দিছে প্ৰত্যেকজন ব্যক্তিয়ে বিষয়ৰ ওপৰত মানে কি কৈছে শোক সন্তপ্ত হৈছে জুবিন গাৰ্গ ডাঙৰীয়া যদি ন্যায় নাপায় তেতিয়াহ'লে আপোনাৰ নিচিনা হাংগু পাংগু মোৰ নিচিনা মানুহে ক'ত ন্যায় পাব জুবিন গাৰ্গ ডাঙৰীয়া নিচিনা কথাবিলাক তেওঁলোকৰ হোৱা ঘটনাবিলাক উলট পালট হৈ আছে আমি যিখিনি স্ক্ৰীনশ্বট পাইছোঁ সেইখিনি স্ক্ৰীনশ্বটটো মিছা নাছিলে এই স্ক্ৰীনশ্বটখিনি চাই প্ৰত্যেকজন মানুহে ক'ব পাৰিব এজন মূৰ্খই গম পাব যে ই অঘটন নহয় ই দুৰ্ঘটনা নহয় ই পৰিকল্পিত হত্যাকাণ্ড গতিকে এজন চিজাৰ এটাক থকা এজন যদি শাৰীৰিকভাৱে অসুস্থ ব্যক্তিক তাত যাবলৈ কোনে অনুমতি দিলে আৰু তেওঁলোকৰ হুৱে বাৰ বডিগাৰ্ড নিচাকৈ থকা সিদ্ধাৰ্থ শৰ্মাই নকওঁ মুখৰ পৰা বেয়া ভাৱ ল'ব কি কৰি আছিলে তাত সিদ্ধাৰ্থ শৰ্মাই কি কৰি আছিলে সিদ্ধাৰ্থ শৰ্মাৰ দায়িত্ব আছিলে জুবিন গাৰ্গ ডাঙৰীয়াক কি খায় কেতিয়া হাগে কেতিয়া কি কৰে চব দায়িত্ব ল'বলৈ সিদ্ধাৰ্থ শৰ্মাই সেইটো সময়ত কি কৰি আছিলে আৰু সিদ্ধাৰ্থ শৰ্মা খবৰদাৰ সিদ্ধাৰ্থ
সিদ্ধাৰ্থ শৰ্মাৰ ভাগৰ 30 কোটি টকা আপোনাৰ ৰয়েল হেৰিটেজ আছে, 2-3টা পানী ফেক্টৰী আছে, আপোনাৰ 3-4টা জেগাত ফ্লাইট আছে। জুবিন দা আজি ডেটত কি আছে? একো নাই। জুবিন দাক লুটি পুটি খালে। আৰু সিদ্ধাৰ্থ শৰ্মাৰ প্ৰত্যেকটো কল লিষ্ট আপোনালোকে অসম পুলিচ প্ৰশাসনক ক'ম যে আপোনালোকে তদন্ত চলাওক বিগত 6 মাহৰ পৰা এই বিষয়বিলাক কাৰ লগত প্লেনিং হৈছিলে, কিবা কাৰণত কেঁচু খান্দোতে সাৱধান। গতিকে এটা কথা আমি ক'ব বিচাৰিছোঁ, এই কথা চাওক বাৰু কাৰ নহয় দেই, জুবিন গাৰ্গ নাইকিয়া হৈ গ'ল। বাৰু কাৰ ঠাণ্ডা কৰিছিলে, কিন্তু জুবিন গাৰ্গৰ ইম'চনছ 3 কোটি 60 লাখ মানুহৰ ইম'চনছ, কাৰ ইম'চনছ 3 কোটি 60 লাখৰ নহ'ব পাৰে, কিন্তু জুবিন গাৰ্গ প্ৰত্যেকজন ব্যক্তিৰ ইম'চনছ স্পষ্ট কথা নহ'ব। এই চব নাটক বাজি চলি আছে, নাটক নহ'ব। প্ৰত্যেকজন ব্যক্তি সন্দীপন গাৰ্গকো আনিব লাগে। তাত থকা প্ৰত্যেকগৰাকী যিমান মানুহ গৈছিলে, আৰু কি নাম হৈছে শ্যামকানু মহন্ত ডাঙৰীয়া পলাতক অৱস্থাত, কিয় পলাতক অৱস্থাত আছে, আৰু তেওঁ পাছপৰ্ট ভিজা দৰকাৰ চব কেঞ্চেল কৰিব লাগে, চব আপোনাৰ মাটি সম্পত্তি সকলোবোৰ তদন্ত চলিব লাগে। জুবিন গাৰ্গ ডাঙৰীয়াৰ লগত মানে অন্যায় হৈছে, অন্যায়। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপোনাক আমি কাটৰ জোৰে অনুৰোধ কৰিছোঁ, আপুনি এতিয়া জনপ্ৰিয় লোকপ্ৰিয়, আপুনি সেইদিনাখনি হৈ যাব যিদিনাখনি আপুনি জুবিন গাৰ্গ ডাঙৰীয়াৰ লগত হোৱা অন্যায় আপুনি বিচাৰ দিব, অসমৰ ৰাইজক যিদিনা আপুনি বিচাৰ দিব। চাওক জুবিন গাৰ্গ ডাঙৰীয়াৰ এই ঘটনাটোত আপোনাৰ অসম পুলিচ প্ৰশাসনৰ পৰা প্ৰত্যেকজন ব্যক্তিয়ে কান্দিছে, প্ৰত্যেকজন ব্যক্তিয়ে বিষয়ৰ ওপৰত মানে কি কৈছে শোক সন্তপ্ত হৈছে।